আমি বৰ্তমান গাড়ী ৰখি আছোঁ, মোৰ ফ্ৰেণ্ড আৰু মই। বাকীবোৰ আহি পোৱা নাই, গাড়ীও ৰখি আছোঁ, ফ্ৰেণ্ডবোৰকো ৰখি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব, সকলোবোৰ দেখুৱাই যাম। ভাল লাগিলে লাইক কৰিব। আমি পিকনিকত যাব ৰখি আছোঁ গাড়ী। আমি যাব ওলাইছোঁ। যাব দে, সারা আগতে যাব দে। ফাইনেলি গাড়ী পালোঁ আৰু এতিয়া আমি যাত্ৰা কৰিম। মানে গাড়ীত বহুত গান লগোৱাৰ কাৰণে কপিৰাইট ৰাখিবৰ কাৰণে মই ৰেকৰ্ডিং কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব। আমি ভৈৰৱকুণ্ড পাওঁ হ'লোঁ। আপোনালোকে ভিডিঅ'টো লগতে এই সেউজীয়া ঠাইবোৰ উপভোগ কৰি যাওক আৰু অলপ সময় পিছতে আপোনালোকক ভৈৰৱকুণ্ডত লগ পাই আছোঁ। এয়া আমি ভৈৰৱকুণ্ডৰ দলঙত উঠিছোঁ। এতিয়া গাড়ীৰ পৰা নামি আপোনালোকক ভিডিঅ'বোৰ দেখাই থাকিম। আমি আহি পোৱাৰ আগতে বহুতো পিকনিক পাৰ্টি আহি পাইছে। ওচৰৰ পৰা দেখাই আছোঁ আপোনালোকক, ভিডিঅ'টো চাই যাব। আমি ফাইনালি পালোঁ আহি। হেল্ল' গাইজ, এয়া আমি ভৈৰৱকুণ্ড পালোঁ আহি। ইয়াতে বিভিন্ন ধৰণৰ পৰা মানুহ আহিছে ইয়াতে পিকনিক খাবলৈ। আৰু ভিডিঅ'টো এইফালে চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে বেল আইকনটো দবোৱা নাই সকলোৱে দবাই দিব। ভিডিঅ'টো এইফালে চাই যাব। আহিছে ইয়াতে মোৰ ঠান পাব পাৰে। প্ৰিয়ংকা দিছো এটা প্ৰিয়ংকা মই হাল পাই পালো নে কি ৰঙালাও। ভৈৰৱকুণ্ড ঠাইখন মানে ইমানেই ধুনীয়া, তাতে গ'লে আপোনালোকেও হয়তো বহুতে যাই পাইছে, মানে আহিব মন নাযায় ঘৰত।
আমি যদিও কাম বন কৰি আছোঁ তথাপিও মানে কাম কৰি থকা অনুভৱ হোৱা নাই। ওচৰতে সৌটো নিজৰা আছে, পানী বৈ আছে, বহুত ধুনীয়া লাগে আৰু ঠাইখন। যাব পাৰে আপোনালোকে যদি যাই পোৱা নাই। আৰু ইফালে আমাৰ বাইদেউসকলে নাচি আছে, কপিৰাইটৰ কাৰণে গান দিব পৰা নাই, হ'লেও চাই যাব আৰু ভিডিঅ'টো। আমি ব্ৰেকফাষ্ট কৰি আছোঁ এতিয়া, কণী, ব্ৰেড এইবিলাক। এতিয়া আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল। এতিয়া আমি খোৱা যোগাৰ কৰি আছোঁ। আপোনালোকে সিফালে চাব ভিডিঅ'টো। ভাল লাগিলে লাইক এটা মাৰি দিব। অ' মাই গড, কি ধুনীয়া নিজৰা। অ' সবনাম কেনে লাগছি ইয়াতে? তামাম মজা। এতিয়া আমাৰ খানা বনাই আছে আমাৰ ছাৰ আৰু গাড়ী ড্ৰাইভৰ ৰান্ধনী। আমিও আছোঁ বাৰু। খানা ৰেডি। এয়া পাপৰ, এয়া ভাত, তাৰপিছত নেমু, দালি, তাৰপিছত এয়া চিকেন, লোকেল চিকেন, আৰু আছে বাৰু পাপৰ, চাটনি আছে। আপোনালোকক দেখুৱাব নহ'ল, পিছত খাওঁতে দেখা পাব। আমি খালোঁ ল'লোঁ, এতিয়া ঘৰলৈ যাব ওলাইছোঁ। এয়া বস্তু আনি আছোঁ, এতিয়া আমি যাম। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ৰ'দৰ কাৰণে ভিডিঅ'টোৰ কোৱালিটিটো ইমান ভাল হোৱা নাই। যোৱাৰ আগে আগে আমি অলপমান নাচিলোঁ, তাৰে অকণমান ভিডিঅ' দিছোঁ, নাহাঁহিব আকৌ। হাই গাইজ, ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব।